হেল্ল' এভৰিৱান, এয়া হৈছে ৰাতিপুৱা মই গা পা ধুই ল'লোঁ। তাৰপাছত মই ব্ৰেকফাষ্ট কৰি ল'লোঁ। ভাবিলোঁ আজি আপোনালোকৰ মাজলৈ এটা ৰেচিপি ভিডিঅ' আগবঢ়াওঁ। যিহেতু ছজিনাৰ বতৰ চলি আছে, সেইবাবে মই ছজিনাৰ ৰেচিপি এটা আপোনালোকৰ মাজলৈ আগবঢ়াবলৈ বুলি লৈছোঁ। এয়া প্ৰথমতে মই কেৰাহীটো গৰম হ'বলৈ দিছোঁ। তাৰপাছত অকণমান তেল দি তাত পাঁচফোৰণ, পিঁয়াজ, জলকীয়া দি অকণমান ৰঙচুৱা হোৱালৈকে মই এইখিনি ভাজি আছোঁ। আৰু এইখিনি ৰঙচুৱা হোৱালৈকে ভজাৰ পিছত মই তাত ছজিনা আৰু আলুখিনি এড কৰি দিছোঁ আৰু অকণমান এনেদৰে লৰাই দিছোঁ যাতে সকলোখিনি ভালদৰে মিক্স হৈ যায়। তাৰপাছত তাত মই পৰিমাণ অনুযায়ী অকণমান নিমখ দিছোঁ আৰু নিমখখিনি দিও মই অকণমান লৰাই দিছোঁ সকলোখিনি যাতে ভালদৰে লাগি যায় সেইবাবে। তাৰপাছত এয়া মই হালধিও দি ল'লোঁ। হালধিখিনি দিও অকণমান লৰাই দিলোঁ। এনেদৰে এইখিনি আধা ভজা হোৱাৰ পিছত মই ইয়াত ধনিয়া গুড়ি অকণমান এড কৰি দিছোঁ। তাৰপাছত অকণমান জিৰা গুড়িও দি দিছোঁ। মছলাৰ নামত এইখিনিয়ে মই ব্যৱহাৰ কৰিছোঁ। আৰু তাৰপাছত মই এয়া সৰিয়হ আৰু আদা নহৰুৰ পেষ্টখিনি একেলগে পিচি লৈছিলোঁ আৰু এইখিনিও মই ইয়াতে এড কৰি দিছোঁ আৰু মই এয়া ভালদৰে লাৰি আছোঁ যাতে সকলোখিনি ভালদৰে মিহলি হৈ যায় আৰু ভালদৰে ভাজ খায় সেইবাবে। আৰু এইখিনি ভাজা হোৱাৰ পিছতে মই ইয়াত পানী দি দিলোঁ যাতে সিজি যায় ভালদৰে। তাৰপাছত এয়া মই ঢাকনিখন লগাই দিলোঁ যাতে সোনকালে সিজে আৰু 5 মিনিটমান পাছত এয়া মই গুচাই চালোঁ, পানীখিনি অকণমান শুহি গৈছে। তাৰপাছত মই আলুখিনি ভাঙি দি এয়া মোৰ ছজিনা চব্জি ৰেডি হৈ গ'ল। আজিৰ মিনি ব্লগটো এইখিনিয়ে আছিল। ভিডিঅ'টো ভাল লাগিলে লাইক কৰি দিব। থেংক ইউ এভৰিৱান।